হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপুনি ভালে আছে ন। চ' বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা এখন এণ্ড্ৰইড ট্ৰিক্সৰ বিষয়ে ক'ম বা শিকাম। মা কচম আপুনি এই ট্ৰিক্স বহুত ভাল পাব আৰু আপুনি এই ট্ৰিক্সটো আপোনাৰ বন্ধু বান্ধৱীক দেখুৱাব। হয় বন্ধুসকল, আপোনালোকে কেতিয়াবা আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড বা আপোনাৰ বন্ধু বান্ধৱীৰ মোবাইলটো খুজিছে, কিন্তু কি হয়, আপুনি মোবাইলটো খোজাৰ পিছত আপোনাৰ যিখন বন্ধু বা বান্ধৱী আছে সি তাৰ মোবাইলৰ গেলেৰী বা মেমৰি ফাইলটো লক কৰি দিয়ে। চ' আপুনি ইয়াৰ গোপনীয় তথ্যবিলাক আপুনি চাব নোৱাৰে। চ' বন্ধুসকল, আপুনি চিন্তা কৰিব নালাগে, জাষ্ট আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু লগতে মই আপোনাক কৈ দিছোঁ, ভিডিঅ'টো যদি আপোনাক ভাল লাগে তেতিয়াহ'লে এটা প্লিজ লাইক কৰি দিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ'টো। আৰু আপুনি যদি এইখন চেনেলত নতুন আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই দিব, যিটো ঘণ্টা হয়, যিহেতু মই এনেকুৱা আৰু ইণ্টাৰেষ্টিং ভিডিঅ' আনিয়ে থাকিম। চ' বন্ধুসকল, আজিয়ে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু এনেকুৱা নতুন নতুন ভিডিঅ'ৰ কাৰণে ছাপোৰ্ট কৰি থাকক। চ' বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আসাম টেকনা ইউটিউব চেনেলৰ পৰা আপোনাক সেৱা কৰা অভিনন্দন জনাইছোঁ। চ' বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে আপুনি যি বন্ধু বা বান্ধৱী বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড তাৰ মোবাইলটো দিয়াৰ পিছত আপুনি জাষ্ট তাৰ ইণ্টাৰনেট ব্ৰাউজাৰ যিখন আছে, ক্ৰম ব্ৰাউজাৰ হওক বা ইণ্টাৰনেট বা ইউচি ব্ৰাউজাৰে হওক, যিকোনো এখন ব্ৰাউজাৰ অ'পেন কৰিব লাগে। চ' অ'পেন কৰাৰ পিছত আপুনি ইয়াতে চাৰ্চ কৰিব লাগিব। ইয়াতে আপুনি চাৰ্চ কৰিব লাগিব ফাইল file.colon এবাৰ কলন মাৰিব লাগে, ফাইলৰ পিছত এবাৰ কলন, তাৰপিছত তিনিবাৰ আপুনি স্লাছ মাৰিব লাগে। স্লাছ মাৰাৰ পিছত আপুনি ইয়াতে লিখিব লাগে SD কাৰ্ড, SD কাৰ্ড বুলি লিখাৰ পিছত আপুনি জাষ্ট গো বা চাৰ্চৰ যিটো বাটন আছে তাতে এবাৰ ক্লিক কৰিব লাগে। চ' মই গো ক্লিক কৰি আছোঁ, যিটো কীবৰ্ডত গো বুলি আছে। চ' তাৰপিছত আপুনি চাওক, ইয়াতে ইয়াৰ মোবাইলত যি ডাটা আছে চব ওলাই যাব ইয়াতে ব্ৰাউজাৰত, কিন্তু আপুনি ইণ্টাৰনেটটো অ'পেন ৰাখিব লাগিব সেইখিনি সময়ত। চ' আপুনি ইয়াতে চাওক, সকলো ডাটা ইয়াতে ওলাই গৈছে। চ' মই আপোনাক প্ৰুফো দেখাই দিম। চ' মই এইটো ক্লিক কৰিছোঁ, চাওক হেপী ফাদাৰ্ছ ডে যিটো ফটো আছিল, ফটোখন ওলাই গৈছে। তাৰপিছত আৰু এইখন এটা ক্লিক কৰিলোঁ, ইয়াতে আৰু PNG ফাইল এখন ওলাই গৈছে। চ' বন্ধুসকল, এনেকৈ আপুনি যিকোনো ভিডিঅ' হওক, অডিঅ' হওক, ফটোই হওক, চব আপুনি ইয়াৰ পৰা চাব পাৰিব। চ' বন্ধুসকল, আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা আৰু নতুন নতুন ভিডিঅ' চাবৰ কাৰণে, আৰু বেল আইকনটো বজাই দিব। চ' আজিলৈকে ইমানেই।